Hello everyone, welcome back to my YouTube channel and thank you for clicking in this video. আশা কৰোঁ আপোনালোক সকলে ভালে আছে, মোৰ পিছে ভালেই। বহুদিন মূৰত আজি মই আপোনালোকৰ ওচৰত আকৌ এটা লং ভিডিঅ' লৈ আহিছোঁ। মানে বহুদিন হ'ল মই লং ভিডিঅ' দিয়া নাই, আজি লৈ আহিছোঁ এটা। আৰু সেইটো হ'ল এটা ৰেচিপি ভিডিঅ' হয়। মই মানে আজি কলৰ চিপছ বনাম, বানানা চিপছ। গতিকে আপোনালোকে ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে মই বানানা চিপছ কেনেকৈ বনাওঁ আৰু আপোনালোকো কেনেদৰে একেবাৰে চিম্পল ৱেত বানানা চিপছ ঘৰতে বনাব পাৰিব সেইটো শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু বানানা চিপছ বনাবৰ কাৰণে মই কল লৈছোঁ, কাঁচকল দুটা লৈছোঁ আৰু এতিয়া কলসমূহ চিলাই লৈ আছোঁ। আপোনালোকৰ পিছে বানানা চিপছ খাই কেনে লাগে? মোৰতো বহুত ভাল লাগে। আৰু এয়া মই কলসমূহ চিলাই লৈ আছোঁ। মানে চিপছ বনোৱাৰ সেনেকৈ একো প্লেনিং নাছিল। সিদিনা বজাৰ কৰিব যোৱাতে মানে লৈ আহিছিলোঁ কাঁচকল ভৰ্তা খাবৰ কাৰণে। বাট ইমানবিলাক মানে লৈ আহিছিলোঁ, অলপ বেছিয়ে হৈ গ'ল আৰু তো ভাবিলোঁ যে যিহেতু আছেই তো বানানা চিপছ বনায়ে খাওঁ, নহ'লে বেয়া হৈ যাব। আৰু সেয়া মোৰ কলসমূহ চিলাই লোৱা হৈ গ'ল আৰু এতিয়া এইসমূহ স্লাইচকৈ কাটি ল'ম, পাতলকৈ স্লাইচ কৰি ল'ম। আৰু এয়া মোৰ কলসমূহ কাটি লোৱা হৈ গ'ল আৰু এনেকুৱা পাতল কৰিছোঁ, আপোনালোকে চাব পাৰে। মানে পাতল হ'লেহে বস্তুটো ক্ৰিস্পি হ'ব, ভাৰী হ'লেতো ক্ৰিস্পি নহ'ব, সেইকাৰণে পাতলকৈ কাটি লৈছোঁ। আৰু কলখিনি কাটি লৈ কিনে এতিয়া মই গেছৰ পিনে আহি গ'লোঁ ফ্ৰাই কৰিবৰ কাৰণে। আৰু তাৰ কাৰণে মই প্ৰথমে গেছটো জ্বলাই ল'ম আৰু গেছটো জ্বলাই কিনে তাতে কেৰাহী এখন বহাই দিম। এয়া মই কেৰাহীখন বহাই দিলোঁ আৰু কেৰাহীখন অকণমান ভিজা আছিল তো সেইখন অকণমান শুকাব দি কেনে তাৰপিছতে তাতে ৰিফাইনখিনি দি দিলোঁ আৰু এতিয়া ৰিফাইনখিনি অকণমান সময়ৰ কাৰণে গৰম হ'বৰ কাৰণে দি দিম। আৰু ৰিফাইনখিনি গৰম হোৱাৰ পিছতে তাতে মই কলখিনি দি দিলোঁ। আৰু এইসমূহ ধুনীয়াকৈ একদম কালাৰ চেঞ্জ কৰি ভাজিম। একো ইউজ কৰা নাই, মানে কলখিনি কাটিছোঁ সেইখিনি ফ্ৰাই হ'ব দিছোঁ। নিমখ, হালধি, জালুকৰ গুড়ি একো ইউজ কৰা নাই। আৰু চাওক আপোনালোকে, ইমান ধুনীয়া কালাৰ আহিছে, চায়ে ভাল লাগিছে নহয়নে বাৰু? আৰু এয়া মোৰ ফাৰ্ষ্ট মানে যিখিনি চিপছ দিছিলোঁ সেই চিপছখিনি মোৰ ভাজা হৈ গ'ল। আৰু এইসমূহ এতিয়া মই বাতি এটাত উলিয়াই লৈ ল'লোঁ। এয়া আপোনালোকে চাব পাৰে, একদম ধুনীয়া কালাৰ, চায়ে খাওঁ লাগি গৈছে। আৰু এতিয়া মই বাতি এটা ল'লোঁ আৰু বাতি এটাত অকণমান নিমখ দিম আৰু তাতে অকণমান জালুকৰ গুড়ি দিম। নিমখ আৰু জালুকৰ গুড়িখিনি মিক্স কৰি মানে যিমানখিনি চিপছ বনালোঁ সেই চিপছখিনিৰ ওপৰত দি দিম। কাৰণ চিপছখিনি বনোৱাত একো ইউজ কৰা নাই, নিমখ, জালুকৰ গুড়ি একো ইউজ কৰা নাই, তো সেইটো এনেই খাই মানে ফিকা লাগিব। তাৰ কাৰণে অকণমান জালুকৰ গুড়ি আৰু অকণমান নিমখ দি মিক্স কৰি কেনে সেই মিক্সখিনি মানে নিমখ মিক্স কৰি লোৱাখিনি চিপছখিনিৰ ওপৰত দি সেইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া আপোনালোকে চাব পাৰে মই মিক্স কৰি আছোঁ। বেছি লোৱা নাই, অকণমানে লৈছোঁ, মানে চিপছ যিমানখিনি সেই হিচাপে লৈছোঁ আৰু বেছি ল'লে আৰু বেয়া লাগিব, সেইকাৰণে অলপে লৈছোঁ। আৰু এতিয়া মই চিপছখিনি লৈ ল'লোঁ। চিপছখিনিৰ ওপৰত এই মিক্স কৰা নিমখ আৰু জালুকৰ গুড়িখিনি দি দিম। আৰু এতিয়া এই চিপছখিনি ভালদৰে মিক্স কৰিম। নিমখ আৰু জালুকৰ গুড়িখিনি দি দিয়াৰ পিছত এইখিনি ভালদৰে মিক্স কৰিম, যাতে চিপছ আৰু নিমখ আৰু জালুকৰ গুড়িখিনি মানে সকলোতে লাগি যায়। আৰু এয়া আপোনালোকে চাব পাৰে, একদম ক্ৰিস্পি হৈছে। যদি ৰেচিপিটো ভাল লাগিছে দেন আপোনালোকে ট্ৰাই কৰিব পাৰে, একদম চিম্পল ৱেত হয়। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ।